যিসকল মুছলমানে মিয়া কে ডট ডট কথিকাৰে কে ডট ডট বুলি ক'লে নিজৰ বুকুত অলপ বিষ অনুভৱ কৰে। যিসকল মুছলমান সম্প্ৰদায়ৰ মানুহে এই জনগোষ্ঠীৰ মানুহক সন্দেহযুক্ত বাংলাদেশী বিদেশী বুলি ক'লে বুকুত অলপ বিষ অনুভৱ কৰে। যিসকল মানুহে এই জনগোষ্ঠীৰ নিষ্পেষণ বঞ্চনাত বুকুত অলপ বিষ অনুভৱ কৰে তেওঁলোক সকলোৱে মিয়া। যিসকলে বিষ অনুভৱ নকৰে তেওঁলোক মিয়া নহয়। 15 আগষ্টত যিটো টেবলি ওলায় তাত চাহ জনগোষ্ঠী থাকে, মিচিঙৰ থাকে, মটকৰ থাকে, বিভিন্ন জনগোষ্ঠী থাকে। 1/3 মানুহৰ এপদ সামগ্ৰী নাথাকে, থাকিব লাগিব তাত। এছেম্বলিৰ এই ৰাস্তাটোত চাওক, আমাৰ নতুন অধ্যক্ষ মহোদয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন চিত্ৰাংকন কৰিছে সংস্কৃতি। 1/3 মানুহৰ এটা ছবি কিয় নাই? কলাক্ষেত্ৰ অসমীয়া মানুহৰ সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কাৰণে স্থাপন কৰা হৈছে। চৰকাৰে নিৰ্ধাৰণ কৰক যে হয় এই 1/3 মানুহৰ অমুকটো কৃষ্টি বা সংস্কৃতি বা সম্পদ আমি ৰাখিম, অনলি ওৱান। তেতিয়া দৰকাৰে নাই বেলেগ মিউজিয়াম। কালি সিদিনা জুবিন গাৰ্গে এটা বৰ ভাল কথা কৈছে, অসমৰ মিউজিয়াম হ'ব লাগে, তাত সকলোৰে বস্তু থাকিব লাগে। আই একচেপ্ট, ভেৰি গুড, হোৱাই নট। এটা মিউজিয়াম যদি মিউজিয়াম বুলি কথা নাই, মোৰ দাবীটোও মিউজিয়াম নাছিলে। কলাক্ষেত্ৰত এই 1/3 মানুহৰ এটা কৃষ্টি বা সংস্কৃতি বা এপদ সামগ্ৰী ৰাখক। উইল ফিল প্ৰাউড, য়েছ উই আৰ অলছ' আছামিজ। এই 1/3 মানুহ যিহেতু মিয়া শব্দটো বহু পৰিমাণে ব্যৱহাৰ হৈ আছে, বহু পৰিমাণে গ্ৰহণযোগ্যতাও বাঢ়ি গৈছে। এটা সময়ত মই নিজেও মিয়া বুলি ক'লে আই ফেল বেড টু চাৰ্টত নহয়, দিছ ইজ মাই আইডেণ্টিটি। এতিয়া চাওক, এই মিয়া শব্দটোৰ লগত এটা ইতিহাসো জড়িত আছে। এটা জনগোষ্ঠীৰ নামকৰণত এটা ইতিহাস থাকিব লাগে। এই মিয়া শব্দটোৰ লগত এটা ইতিহাস জড়িত হৈ আছে। আহোম এটা জনগোষ্ঠী মানেনে আপোনালোকে? মৰাণ এটা জনগোষ্ঠী, মটক এটা জনগোষ্ঠী, চুটি এটা জনগোষ্ঠী, মিচিং এটা জনগোষ্ঠী, তিৱা এটা জনগোষ্ঠী, চাহ জনগোষ্ঠী, এই ধৰণে বিভিন্ন জনগোষ্ঠী আছে। কি কাৰণে আছে? কাৰণ এই জনসমষ্টিৰ কিছু সুকীয়া সংস্কৃতি বা কিছু সুকীয়া কাৰুকাৰ্য আছে, যাৰ কাৰণেই জনসমষ্টি। নহ'লে কিয় মৰাণ নাম দিব লগা হ'ল, মটক কিয় নাম দিব লগা হ'ল? আমি সকলো অসমীয়া। এতিয়া কথা হ'ল যে এই যিটো জনসমষ্টিক মিয়া বুলি মই কৈছোঁ বা বহুতে কৈ আছে বা ইমান দিনে সন্দেহযুক্ত বাংলাদেশী কৈ আছিলে, বাংলাদেশী কৈ আছিলে, এটা নামটো দিব লাগিব না। সকলোৱে এই নামৰ প্ৰয়োজনীয়তা কিন্তু অনুভৱ কৰে। অসম সাহিত্য সভাই ন অসমীয়া বুলি কৈছিলে এটা সময়ত। যদি নামৰ প্ৰয়োজনীয়তাই নাই, কিয় ন অসমীয়া বুলি অসম সাহিত্য সভাই ক'লে? বহুতো আমাৰ সাহিত্যিক বুদ্ধিজীৱীসকলে এইসকলক চৰুৱা কৈছে, অভিভাষী কৈছে, বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে। আজি দেখিছোঁ ইছমাইল হুছেইনে কৈ আছে ভাটিয়া। তাৰমানে প্ৰত্যেকেই এই জনগোষ্ঠীৰ যে এটা সুকীয়া নাম হ'ব লাগে এই প্ৰয়োজনীয়তাটো বোধ কৰে। ময়ো বোধ কৰোঁ, কাৰণ মই আজি আহোমসকলৰ কিছু সমস্যাৰাজি, তেওঁলোকৰ সুকীয়া সমস্যাৰাজি আছে, মিচিংসকলৰ কিছু সমস্যাৰাজি আছে। এই সমস্যাৰাজিৰ কথা ক'বলৈ এটা পাৰ্টিকুলাৰ শব্দ ইউজ কৰিব লাগিব। মিচিং বা আহোম, এই জনগোষ্ঠীৰ কাৰণে মই কি শব্দ ইউজ কৰিম? দ্যাট ইজ এ $1,000,000 কুৱেশ্যন। এটা নাম হ'বই লাগিব। হ'ব পাৰে মিয়া শব্দটো সকলোৱে মানি নলয়, দিয়ক তেওঁলোকে ভাল নাম, অ'কে, দ্যাটছ ফাইন। বস্তু লৈ আপত্তি কাৰোবাৰ আছে, তাৰ কাৰণে ডিছকাশ্যন হ'ব পাৰে, টক হ'ব পাৰে। মই কোনো নৃতত্ববিদ নহয়, মই মিউজিয়ামৰ কোনো এক্সপাৰ্ট নহয়। আই কেনট চে দিছ ইজ ৰাইট, দিছ ইজ ৰং। হিমন্ত বিশ্ব শৰ্মাও ক'ব নোৱাৰে। লাগিলে এটা এক্সপাৰ্ট কমিটি গঠন কৰি দিয়ক যে এই মিয়া জনগোষ্ঠীৰ কাৰণে এইখিনি সামগ্ৰীহে ৰাখিব পৰা যাব। তাৰ কাৰণে তেওঁলোকক চোৰ ডকাইতৰ দৰে গ্ৰেপ্তাৰ কৰা মই গৰিহণা দিছোঁ। আৰু মহৰ আলি আৰু বাটেন যিসকলে আজি গ্ৰেপ্তাৰ হৈ আছে তেওঁলোককো মই কৈছোঁ, ভাই ভয় নাখাবা। নিগ্ৰোসকল তেওঁলোকৰ মুক্তিৰ দাবীত প্ৰায় 400 বছৰীয়া আন্দোলনত বহুত ত্যাগ স্বীকাৰ কৰিছিলে। নেলছন মেণ্ডেলা 27 বছৰ জেলত আছিলে। মিয়া জনগোষ্ঠীৰ অভ্যুত্থানত তোমালোকে ভুলে শুদ্ধ যিয়ে কৰা এটা ভাল পদক্ষেপ লৈছিলা, আৰু চৰকাৰে যি তোমালোকৰ বিৰুদ্ধে ষ্টেপ লৈছে তোমালোকে ধৈৰ্য ধৰা। সূৰ্য এদিন উদয় হ'ব।